हेलो फ्रेंड्स की खबर आपलोकर बहुत दिन व्यस्त आसिलो भिडिओ দিব পৰা নাই মন চনো ভাল নাছিলে আজি লৈ আহিছো আকৌ খোৱা ভিডিও এটা দি খোৱা ভিডিও এটা লৈ পেলাই আজি মোৰ খানা আছে কি জানে নে কঁঠালগুটি পিটিকা একদম কি ধুনীয়া মিহি পিটিকা কৰিছো দেখিছে কঁঠালগুটি পিটিকা আছে অলপ খাৰলি আছে বিলাহী আলু আৰু ডিমৰীয়া জোল জোল বুলি কওঁ আমি আৰু আছে দাইল তো আহক ভিডিওটো আৰম্ভ কৰোঁ ফেচবুকত চাই আছো যদি ফলো কৰি দিব আৰু ইউটিউবত চাই আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি বহুত বেছি আশা থাকিলে অসমত বেছি দেৰি নকৰোঁ আহক খাওঁ বহুত গৰম পৰিছে ওপৰতে ফেনখন চলি আছে ফেনখন নহ'লে নহ'বই আৰু এতিয়া কঁঠালগুটি দিন কঁঠালগুটি পিটিকা খাব লাগে ভাল লাগে খাই মই ভাল পাওঁ মানে খাই কোনে কিবা নাজানো বাৰু চবৰে বেলেগ বেলেগ জুতি নহয় জানো মই ভাল পাওঁ যিহেতু আলু পিটিকাৰ নিচিনা মিহি হৈছে কঁঠালগুটি পিটিকা বিৰাট টেষ্টি কি কৈছে নো শুনা নাই কি কৈছে বৰষুণ আহিছে দুটা দি উঠাব লাগে পানী দিব লাগে হয় পানী দি থওক ভিতৰত ৰ'দত নিদিব টেঙা হ'ব তেতিয়া আলু পিটিকাতকৈ কঁঠালগুটি পিটিকা খাই ভাল লাগে এতিয়া আলুবিলাক মিঠা মিঠা হৈ গ'ল দামো বেছি মিঠাও হৈ গ'ল কঁঠালগুটিনো সদায় ক'ত পাব খাবলৈ যাৰ যাৰ কঁঠাল গছ আছে যিমান পাৰে কঁঠালগুটি আলু কিনি খোৱাতকৈ আলু বহুত দাম হৈ গ'ল মাছ দি জোল কৰি খাইও ভাল লাগে মাংস চাংস লাগিলে আলু এটা নহ'লে মানুহে আলুবিলাক এভইড কৰকচোন যাৰ যাৰ কঁঠাল গছ আছে আলু কাম কমি যাব তেতিয়া
এইটো দৰকাৰী হোৱা নাই, এইকণে কাৰ্টুন হৈছে খাবলৈ, বিৰাট টেষ্টি হৈছে খাবলৈ।